নমস্কাৰ আখলৰ জুতিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া আমৰ সিজন, আম আমাৰ সকলোৰে প্ৰিয়। সেয়েহে আজি আমি আমৰ এটা একেবাৰে সহজ আৰু সোৱাদ লগা ৰেচিপি আপোনালোকলৈ লৈ আহিছো। আহকচোন এতিয়া আমি আমাৰ ৰেচিপিটোলৈ আগবাঢ়ো। ৰেচিপিটোৰ বাবে প্ৰয়োজন হোৱা মাছখিনি মই প্ৰথমে ভাজি ললো আৰু সেই তেলখিনিতে মই এতিয়া পিয়াজখিনি দিয়ে অলপ সময় ভাজি লম। এতিয়া সোৱাদ অনুসাৰে মই তাতে নিমখ অলপ দি দিছো। নহৰুৰ পেষ্টটো মই তাতে দি দিলো। কিছু সময় আটাইখিনি ভাজি হোৱাৰ পিছত মই তাতে দুটা জলকীয়া দি দিলো। এতিয়া অলপ হালধি দি দিছো। জিৰা গুৰি অলপ দি দিলো আৰু দি আটাইখিনি অলপ ভালদৰে ভাজি ললো। কিছু সময় ভাজি লোৱাৰ পিছত তাতে মই ৰুকি লোৱা আমখিনিও দি দিলো আৰু আটাইখিনি ভালদৰে মই ভাজি লম। ভালদৰে ভাজি হোৱাৰ পিছত মই তাতে গৰম পানী দি ভালদৰে মিলাই দিলো। ভালদৰে মিলাই লোৱাৰ পিছত মই তাতে ফ্ৰাই কৰি থোৱা মাছখিনিও দি দিলো আৰু মাছখিনি দি মই কিছু সময় ঢাকন দি দিম। পাঁচ মিনিট মানৰ পিছত ঢাকনখন খুলি পুনৰ গৰম পানী মই জোখমতে দি ঢাকনখন মাৰি থলো। অলপ সময়ৰ পিছতে মই ঢাকনখন খুলি পুনৰ তাত খুলি থোৱা পিঠাগুড়িখিনি গৰম পানীৰ লগত মিলাই তাতে মিক্স কৰি দিলো আৰু ভালদৰে মই এতিয়া উতল আহিব দিম। পিঠাগুড়িখিনি ভালদৰে সিজিলে ইয়াৰ টেষ্টটো বেছি ভাল হয়। পিঠাগুড়িখিনি দিয়াৰ পিছতে পুনৰ মই ঢাকন লগাই ভালদৰে 10 মিনিট মান উতলিবলৈ দিলো। এয়া 10 মিনিটৰ পিছত আমাৰ আম আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব। আৰু আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। ধন্যবাদ।